এইখন হল আজি মোৰ ফাকুৱাৰ প্লেট যিমান পাৰি ৰং লৈছো এখিনি আসলতে অৰ্গেনিক বুলি কৈছে মানে সালৰ কাৰণে একো ক্ষতি নহয় প্ৰথমতে গুহাই ভৰি দিম আৰু তাৰ পিছত বীজকক লগাম আহকচোন এয়া ৰাজীৱ আজিৰ ফুল খজুৱাৰ দায়িত্ব তাৰে কেইদিনমান আগত যে বাইকৰ এক্সিডেন্ট হৈছিল সেইজনে কিবাকৈ উঠিব পৰা হৈছে আৰু ফাকুৱা বুলি ক'লে কিন্তু সৰুৰ পৰাই সাংঘাতিক এক্সাইটেড হৈ থাকো বীৰ আৰু জিগুৰু আজি একে অৱস্থা গুহাৰ ওচৰত এনেকৈ সেৱা কৰি ভৰিত ফাকুটি আমিও খেলিবলৈ ওলালো সৰুতে মাহতে কৈছিল ফাকুৱাৰ কিদিন বোলে অকমান হলেও ৰং লগাব লাগে এয়া যে ঠাণ্ডাই মুখত ভালকৈ নুফুটে কিবাকৈ বনাবলৈ চেষ্টা কৰিছো মানে ড্ৰাই ফ্ৰুটছ আৰু গাখীৰ দি বীৰে গাখীৰ বৰ ভাল নাপায় সেই কাৰণে এক ঘুট মাৰিয়ে পলাল গতিকে বাকিখিনি থাকিল জিগুৰ বাবে জিগু আৰু মই একে মিঠা গাখীৰ সব ভাল পাওঁ ৰঙা ৰংটো মোৰ বৰ প্ৰিয় আপোনালোকৰ বীৰহতৰ যে এই ৱাটাৰ বেলুনখিনি কাৰণে কিমান দিন আগৰ পৰা যে কৈ আছিল নহয় মই বোলো নহয় প্ৰথম অকনমান গালত ফাকু লগাই লওঁ সৰুতে মাহতে কৈছিলে ফাকুগুৰি লগালে বোলে বসন্তও নহয় কিন্তু আজিকালি যিমানহে কেমিকেলছ মিক্স কৰে যিমানে অৰ্গেনিক বুলি নিকিনো কি আছে ভগৱানেহে জানে তথাপিও নিয়মটোতো কৰিবই লাগিব সিহঁতৰ হে বেলুন কিটাতহে ফুটি আছে দেখিছেনে দুইটাই ফিস্কাৰি লৈ ইমান যে উৎপাত কৰিছে নহয় মোৰ কিন্তু ফাকুগুৰিতে সন্তুষ্ট দুইটাই পাৰে মানে বেলুন ইটোৱে হিটুক মাৰিছে আৰু মোৰ ফাকুৱে বাৰু ক'ত পাত্তা পাব এই পানী বেলুনৰ আগত শেষত মই ভাবিলো পাইপডালকে লওঁ পানীৰ বীৰ দেখিছেনে সি বোলে বাহুবলী হাত মেলি থিয় হৈছে তাৰ একো নহয় সৰুতে বাহুবলী চিনেমা চোৱাৰ ফল এইবোৰ জিগিয়ে গা পা ধুই আকৌ বোলে অকমান খেলিবলৈ যায় এইবাৰ আমাৰ ফুলৰ ৰং আৰু ফাকুগুৰিৰ ৰং একে হৈছে বাহিৰত গৈ আৰু কেইটামান পালে নহয় লগ আকৌ তাৰ খেলা আৰম্ভ ফাকুৰ কেদিন যে ইমান দিগদাৰি হয় নহয় গা ধুৱাই থাকিলেও ৰং নেযায় আমাৰ ৰংবোৰো অৰ্গেনিক বুলি কৈছিল হে পাই তথাপিও অকনমান গাল চালে ৰং থাকিলে অকমানি কেইটা ফুৰ্তি দেখিছেনে আসলতে উৎসৱ মানে সিহঁতৰে আনন্দ হওক দিয়ক অন্তৰ খুলি আনন্দ যে কৰিব পাৰিছে পৃথিৱীখনত সকলো ফালে আজিকালি ইমানেই কৃত্ৰিম হৈ গৈছে তাৰ মাজতে হাঁহি থকা ল'ৰা ছোৱালীবোৰৰ মুখ দেখিলে মনটোৱে কিবা ভাল হৈ যায় কেনেকুৱা গ'ল ফাকুৱা আপোনালোকৰ আশা কৰোঁ ভালেই গ'ল আমাৰতো কি কৰিলোঁ আপোনালোকে দেখিলে আৰু খুব ফুৰ্তি লাগে আসলতে এনেকুৱা উৎসৱ আহিলে অ জুপিয়া আছে দেখোন বাইদেউ মইতো আমন মিল্ক এজনী জিকি এইটো ঘৰত বনাই খাওঁ আজি পেকেটৰ খালোঁ সৰি আসলতে ঘৰতে বনাই খাব লাগে ন আমন মিল্ক সাংঘাতিক স্বাস্থ্যৰ কাৰণে ভাল কোলাতে উঠি লৈছেহি এক মিনিট ৰ'বা মা মই সাধাৰণতে ঘৰতে আমন পিচি পেলাই বনাওঁ ইয়াক যদি লাগে ৰেচিপিটো দিম দেই নেক্সট টাইম কিন্তু মই এটা ক'ব খোজা কথাটো হ'ল যে এই যে ভাল লগা উৎসৱটো হোলী এইটোক কিন্তু কিছুমান দুষ্ট মানুহে কেতিয়াবা নিজৰ অসৎ কামবোৰ অসৎ ইচ্ছাবোৰ পূৰণৰ বাবে লয় যেনে ধৰক মহিলাক নুচুবলগীয়া কিছুমান ঠাইত চুই খুব অশান্তি দিয়ে মনোকষ্ট দিয়ে আপোনালোকে এনেকুৱা পৰিৱেশ পাইছেনে বাৰু আৰু এইমাত্ৰ যে ক'লোঁ মই যিটো মহিলাসকলক য'তে ত'তে হাত দি অশান্তি সৃষ্টি কৰা বা সন্মানত আঘাত কৰা যিটো কাম এই কথাবোৰ আসলতে আমি সৰুৰ পৰাই প্ৰত্যেকগৰাকী নাৰী বা প্ৰত্যেকগৰাকী ছোৱালীয়ে স্পষ্টভাৱে ক'বলৈ শিকিব লাগে যে এইটো ভুল এইটো নকৰিব বা আমি এই সাহসটো দিব লাগে আমাৰ সমাজখনত আয়ো এইজনে কাপোৰ টানি আছে এইফালে উঠা দেখিছেনে কিমান কৈছো গুটি আয়ো কোলা লম ৰ'বাচোন এই কোলাত উঠি ল'লে দেখিছেনে বুঢ়ীজনী ৰচোন মোক এটা কথা কোৱা মই কিন্তু জিগিক সৰুৰ পৰাই শিকাইছোঁ গুড টাচ বেড টাচ ন যিটো খুব প্ৰয়োজনীয় এই সময়ত শিকোৱাটো তুমি মোক এটা কথা কোৱাচোন ৰ'বা চবেই শুনিব দেই তুমি মোক এটা কথা কোৱা
তোমাৰ বডিৰ কিমানটা জেগাত মানুহে চুব নালাগে বেলেগ মানুহে তিনিটা জেগাত মই পাৰ্টকেইটা এতিয়া দেখাই দিবলৈ নকওঁ বাৰু কিন্তু আপোনালোকে চাবচোন মই এই কথাটো দেখিছিলোঁ আমিৰ খানৰ এটা বৰ ধুনীয়া ভিডিঅ' আছে সেই ভিডিঅ'টো চাই মই এদিন তাইক গোটেই ভিডিঅ'টো দেখাইছিলোঁ না মা আৰু তেতিয়াৰ পৰাই তাই গোটেই বুজি পায় আৰু তাৰপিছত যদি কোনোবাই চুৱে তেতিয়াহ'লে কি কৰিব লাগে চিঞৰিব লাগে আৰু কেনেকৈ তোমাক চুলে তুমি কেনেকৈ চিঞৰিবা ইমান কণে আৰু তাৰপিছত কি কৰিব লাগে এতিয়া বিল্ডিংত আছে না এতিয়া বিল্ডিংত আছে কাৰণে লাজ লাগে চব মানুহ আছে ন এতিয়া লাজ পাইছে দেই তাই চিঞৰিবলৈ ঠিক আছে আৰু তাৰপিছত চিঞৰি পেলাই তুমি কি কৰিবা ছেফ জেগাত গুচি যাম ছেফ জেগাত দৌৰি গুচি যাবা আৰু তাৰপিছত আৰু এটা কাম আছিলে ফাৰ্ষ্ট ছেকেণ্ড আৰু থাৰ্ড এটা আছিলে ন নিজৰ বডিগাৰ্ডৰ ওচৰত গুচি যাম বডিগাৰ্ডৰ ওচৰত গুচি যাব আৰু বডিগাৰ্ড কিটা হয় মামা পাপা আৰু ভি বা মানে নিজৰ ঘৰৰ যিটো মানুহক নিজে বিলিভ কৰা সিহঁতৰ ওচৰত গুচি যাব লাগে হয়নে সেয়া চোৱা এইবোৰ আচলতে এই কথাবোৰ আমি প্ৰত্যেকটা ল'ৰা ছোৱালীকে শিকাব লাগে কেৱল মাত্ৰ ছোৱালী বুলিয়ে নহয় কাৰণ সমাজখন যিমান ভাল সিমান কোনোবা ফালে বেয়াও হৈ গৈ আছে 2023 চনৰ 25 এপ্ৰিলত এটা বৰ দুখ লগা আৰ্টিকেল পঢ়িছিলোঁ যে আমাৰ ভাৰতবৰ্ষত মানে বিভিন্ন ঠাইত মহিলাক এনেকৈ অতিশয্যা বুলিয়ে ক'ব লাগিব চলোৱা হয় বিশেষকৈ বৃন্দাবনতো বোলে এনেকুৱা কিছুমান ঘটনা ঘটে আৰু বৃন্দাবনত এইবোৰ তাৰ মানে স্থানীয় মানুহে নকৰে কোনোবা বাহিৰৰ পৰা দুষ্ট মানুহ আহে আৰু তেওঁলোকে এইটো মনতে বান্ধি আহে যে এই কামবিধ কৰিম বা এনেকুৱা বেয়া কিছুমান কাম কৰিম হোলীত চাবচোন বহুত হয় যে ৰং লগোৱাৰ নামত বোকা খেলাৰ নামত কিছুমানক ইমান বেছি কষ্ট দিয়া হয় নহয় কেৱল মহিলাকে নহয় মই কিন্তু সেই কথাটো একেবাৰে সমৰ্থন নকৰোঁ আপোনালোকে কি ভাবে আপোনালোকেও জনাবচোন কাৰণ চাওক এইবোৰ উৎসৱ আচলতে মৰমৰ উৎসৱ আনন্দৰ উৎসৱ আমি নিজৰ হিংসা নিজৰ খং কাৰোবাৰ ওপৰত প্ৰকাশ কৰা উৎসৱ নহয় আৰু লগতে জীৱ জন্তুবোৰ কুকুৰ মেকুৰী এইবোৰক যে আমি নিজৰ ফূৰ্তিৰ বাবে ধৰক ৰং লগাওঁ মোৰ ঘৰতো 3টা কুকুৰ আছে বহুত দুখ লাগে এটা সময়ত কিন্তু মই সিহঁতক ফুট এটা দিছিলোঁ যেতিয়া ভালকৈ জনা নাছিলোঁ কিন্তু এতিয়া মই সিহঁতক একেবাৰে ইয়াৰ পৰা দূৰত ৰাখোঁ কাৰণ মই বিভিন্ন সংবাদ মাধ্যমৰ সংবাদবোৰত দেখিছোঁ যে সিহঁতৰ নোম সৰাৰ পৰা আৰম্ভ কৰি ইমান বেমাৰ হয় নহয় ইয়াৰ বাবে কাৰণ আমিতো সকলোবোৰ ৰং অৰ্গেনিক ব্যৱহাৰ নকৰোঁ এই কথাবোৰ কিন্তু খুব মন কৰিবলগীয়া কোনোবাই হয়তো ভাবিব পাৰে যে বৰ জ্ঞান দিছে কিন্তু এইবোৰ আচলতে মোৰ মনত খুন্দিয়াই থকা কিছুমান কথা আৰু এনেকৈ আপোনালোকক নকলেনো কেতিয়া সময় পাম ক'বলৈ কথাবোৰ কিন্তু সঁচাকৈ অকণমান দকৈ ভাবি চাবৰ হ'ল ইমান ভাল লগা দিনটোত আৰু বেছি দুখ লগা কথাবোৰ কৈ নাথাকোঁ কিন্তু আজিও এটা মই বাতৰি পালোঁ যে দিল্লীত এগৰাকী 4 বছৰীয়া ছোৱালী ধৰ্ষণ কৰা হৈছে ভাবকচোন ইমান ভাল লগা ইমান উৎসৱৰ দিন এটাত এইবোৰ খবৰ কিয় যে শুনো নহয় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ এই খবৰবোৰ যাতে আৰু শুনিব লগা নহয় এজনী ছোৱালীৰ মাক হিচাপে অনুভৱ কৰোঁ যে সেই ছোৱালীজনী সেই সময়খিনিত চাগে কি যন্ত্ৰণা পাইছিল সেই পৰিয়ালটোৰ ওপৰত চাগে কি কষ্ট কি যাতনা আহিছে ভগৱানে পৰিয়ালটোক শক্তি দিয়ক এইখিনি সহ্য কৰিবলৈ আৰু সমাজখন আহকচোন আমি সকলোৱে মিলি একেলগে ভাল কৰিবলৈ চেষ্টা কৰোঁ সকলোলৈকে পুনৰবাৰ শুভকামনা থাকিল সকলোৰে ভাল হওক আকৌ লগ পাম দেই বাই